হাই ফ্ৰেণ্ডছ, সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল। মই নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'টো মই এটি বিহু নামে গাইছোঁ। বিহু কৰি প্ৰতিযোগিতাত গোৱা হয় বিহু নামটো। ল'ৰা ফাঁকিটো ময়ে গাম, ছোৱালী ফাঁকিটো ময়ে গাম। ভুল হ'লে ক্ষমা কৰিব। আৰু নতুন প্ৰজন্মই বিহু নামটো গাবলৈ শিকিব পাৰিব। মুখস্থ কৰি ল'ব ভিডিঅ'টো। গাইছোঁ নলৰে গজালি। নলৰে ঐ গজালি, থোৰালি ঐ থোৰালি, হাতী নোপোৱালিয়ে খায়ে হেৰা নাচনি, হলানো বৰ এজনী, বয়সতৈ আমাতকৈ, বয়সতৈ আমাতকৈ সৰু। নলৰে ঐ গজালি, থোৰালি ঐ থোৰালি, হাতী নোপোৱালিয়ে খায়ে হেৰা নাচনি, হলানো বৰ এজনী, বয়সতৈ আমাতকৈ, বয়সতৈ আমাতকৈ সৰু। এই ফাঁকি হৈছিল ল'ৰা ফাঁকি, ছোৱালী ফাঁকিটো মই গাই দিছোঁ। ছোৱালীজনীয়ে উত্তৰ দিব। এধিনী কি ঐ ঢোলৰ মাত, টিহিটি ঐ পেঁপাৰ মাত, তোমাৰ মাতে কলিজা খায়ে হেৰা চেনাইটি, হলনো বৰ এজনী, বয়সতৈ তোমাতকৈ, বয়সতৈ তোমাতকৈ সৰু। ধিনী কি ঐ ঢোলৰ মাত, টিহিটি ঐ পেঁপাৰ মাত, তোমাৰ মাতে কলিজা খায়ে হেৰা চেনাইটি, হলনো বৰ এজনী, বয়সতৈ তোমাতকৈ, বয়সতৈ তোমাতকৈ সৰু। এই ফাঁকি হৈছে বিহু। বিহু কৰি প্ৰতিযোগিতাত গোৱা হয়। যাৰ যাৰ মুখস্থ নাই, বহুত ধুনীয়া বিহু নাম তেওঁলোকে লিখি ল'ব ৰিপিট ৰিপিট শুনি পেলাই। আৰু এই বিহু নামবোৰ গালে ভাল লাগে শুনি। কেনেকুৱা পালে জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা বিহু মই ভিডিঅ'বোৰ দি থাকোঁ, আপোনালোকে পাই থাকিব। আৰু নটিফিকেশ্যন বেলটো দবাই থৈ দিব, তেতিয়া মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন গুচি যাব। গতিকে বিহু ফাঁকি যদি ভাল লাগে জনাব কমেণ্ট বক্সত। আকৌ এবাৰ গাই দিছোঁ বাৰু, কাৰণ শুনি বৰ ভাল লাগেতো। নলৰে ঐ গজালি, থোৰালি ঐ থোৰালি, হাতী নোপোৱালিয়ে খায়ে হেৰা নাচনি, হলানো বৰ এজনী, বয়সতৈ আমাতকৈ, বয়সতৈ আমাতকৈ সৰু। তাৰপিছত ছোৱালী হ'ব। এধিনী কি ঐ ঢোলৰ মাত, টিহিটি ঐ পেঁপাৰ মাত, তোমাৰ মাতে কলিজা খায়ে হেৰা চেনাইটি, হলনো বৰ এজনী, বয়সতৈ তোমাতকৈ,
বয়সতৈ তোমাতকৈ সৰু। এইভাগে বিহুগীত কেনে পালে জনাব। মই ৰিপিট আকৌ এবাৰ গাই দিলোঁ। বৰ ধুনীয়া বিহু নাম, গাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।